হেল্ল' গাইজ পুনৰবাৰ আহি গ'লো আপোনালোকৰ মাজলৈ বহুতকেইটা ছায়েন্স আৰু টেকন'লজিৰ নিউজ লৈ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট যদি চেনেলটোলৈ আপোনালোক প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া বলক তেনেহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ প্ৰথম যিটো খবৰ আহিছে সেইটো হৈছে হোৱাটছআপৰ পৰা হোৱাটছআপৰ কিছুমান ইৰৰৰ কাৰণে হোৱাটছআপ কানেকশ্যন ইৰৰ হোৱাটছআপ প্ৰাইভেচি ইৰৰ হোৱাটছআপৰ যিটো লাষ্ট চিন সেইটো এটা ইৰৰ তেনেকুৱা কিছুমান ইৰৰৰ কাৰণে আমাৰ ইণ্ডিয়াৰ 22,000ৰো অধিক মানুহে এটা হোৱাটছআপৰ অফিচিয়েল ৱেবছাইটত গৈ ৰিপৰ্ট মাৰিছে যাৰ কাৰণে আপোনালোকে সোনকালে হয়তো এটা হোৱাটছআপৰ নতুন ভাৰ্চন পাব পাৰে 2 নম্বৰ খবৰটো আহিছে জিঅ'ৰ ফালৰ পৰা জিঅ'ৰ মুকেশ আম্বানী ছাৰে কৈছে যে এতিয়া জিঅ' কমপ্লিটলি ধাৰ মুক্ত হ'ল ইয়াৰ আগৰবাৰ যিটো এজিএম বহিছিলে তাত তেওঁ কৈছিলে যে 2021 চনৰ লৈকে তেওঁলোক ধাৰমুক্ত হৈ যাব কিন্তু এই লকডাউনৰ পিৰিয়ডত জিঅ'য়ে এনেকুৱা কিছুমান কাম কৰিলে যাৰ কাৰণে এতিয়া জিঅ' কমপ্লিটলি ধাৰমুক্ত হৈ গ'ল এটা মানে ৰেকৰ্ড বুলিয়ে ক'ব লাগিব আৰু 3 নম্বৰ খবৰটো বহুত ডাঙৰ খবৰ কাৰণ সেইটো জাৰ্মান ৰুছিয়ান স্পেচ টেলিস্কোপে আমাৰ ইউনিভাৰ্চৰ এক্স-ৰে এখন পিকচাৰ কেপচাৰ কৰিবলৈ সক্ষম হৈ গ'ল আৰু যিটো টেলিস্কোপ লঞ্চ কৰিছিলে টেলিস্কোপটোৰ নামটো হৈছে আপোনাক মই কৈ দিছো ৰচিতা এক্স-ৰে যিটো লাষ্ট জুলাইত লঞ্চ কৰিছিলে যিটো আমাৰ পৃথিৱীৰ পৰা 900 মিলিয়ন মাইলছ আঁতৰত আছিলে আৰু সেই টেলিস্কোপটো স্পেচত প্ৰায় 182 দিন আছিলে 182 দিন তাৰ পাছত এই আমাৰ ইউনিভাৰ্চৰ এখন এক্স-ৰে পিকচাৰ কেপচাৰ কৰিবলৈ সক্ষম হৈছে এইটো বিজ্ঞানৰ বহুত ডাঙৰ মানে সাকসেস বুলি আমি ক'ব লাগিব আৰু আগৰ খবৰবোৰ আপোনালোকক কোৱাৰ আগতে এটা সৰু ৰিমাইন্ডাৰ কৰি দিছো যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে এটা লাইক কৰিব আৰু যদি ভিডিঅ'টো ভাল পোৱা নাই তেনেহলে ডিসলাইক কৰিব আৰু আপোনালোকৰ কমেন্ট সেকশনত কমেন্ট কৰিবলৈ আপোনালোকে নাপাহৰিব কাৰণ আপোনালোকে কমেন্ট কৰিলে আমি আমাৰ ভিডিঅ'খিনি আৰু আমি ইমপ্ৰুভ কৰিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু লগতে যদি চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ৰঙাকে লিখা আছে এটো বজাই দিয়ক আৰু নটিফিকেশনটো অল কৰি দিয়ক তাৰ পাছৰ খবৰটো আহিছে Realme পৰা Realme X3 Pro এটো আমি সকলোৱে জানো 8GB RAM আছে 12GB RAM আছে তো ভেৰিয়েন্ট আছে Snapdragon 865 প্ৰসেসৰ আছে কিন্তু মানে ইয়াৰ যিটো বেক এই মোবাইলটোৰ যিটো বেক নহয় সেইটো মানে বেলেগ টাইপৰ এটো ইয়াৰ যিটো বেক হৈছে বেকটো iPhone ৰ দৰে আপোনালোকে ফটোখনৰ ভালকে চাওক iPhone তকে খালি অলপ দীঘল তো এটো এটা ইন্ডিকেট কৰিছে যে হয়তো ইয়াৰ পিছৰ পৰা যিখিনি Realme ফোন লঞ্চ হ'ব আৰু এনেকুৱা টাইপৰ আৰু হ'ব পাৰে কাৰণ এটো যেহেতুকে হৈছে তাৰ পাছৰটো খবৰটো আহিছে আইফোনৰ পৰা যিটো ফেমাস iOS সেইটো এটা নাম কৰিব iPhone OS কিয় নাজানো মানে হ'ব পাৰে যে আজিকালি টিভি বোৰত টিভি OS iPad বোৰত iPad OS সেইটো কাৰণে iOS টো iPhone OS কৰিব পাৰে কিয় নাজানো আৰু কিন্তু iOS টো এটা iPhone OS কৰিব তাৰ পাছৰ খবৰ হৈছে OnePlus-ৰ পৰা OnePlus-ৰ যিজন CEO তেওঁৰ নাম হৈছে পেটেলাও তেওঁ এতিয়া Oppo-লে ঘুৰি গৈছে কিন্তু বৰ্তমান তেওঁ OnePlus-তো কাম কৰি আছে আৰু তেওঁ Oppo-ৰ এতিয়া বৰ্তমান ভাইস প্ৰেসিডেন্ট হিচাপে কাম কৰি আছে তাৰ পাছৰ খবৰটো হৈছে iPhone-ৰ পৰা iPhone 12 সিৰিজ সোনকালে লঞ্চ হ'ব যিটো 5G ফোন হ'ব আৰু তাত আপোনালোকে দেখা পাব এটা প্ৰসেসৰ যিটো হৈছে A15 Bionic SoC প্ৰসেসৰ তাৰ পাছত এটা বহুত ডাঙৰ খবৰ তাৰ পাছৰটো খবৰ আহিছে iPad-ৰ পৰা iPad 2020 এটো যিটো হ'বলৈ গৈ আছে 12.9 ইঞ্চি আৰু তাৰ প্ৰাইস হ'ব 89,900 প্লাস লগত 31,000 ৰ এটা মেজিক কি থাকিব পাৰে মেজিক জিডাল ষ্টিক এডাল থাকিব পাৰে আৰু এটো যিটো আইফোন হ'ব হেতু মাল্টিপল ক্যামেৰা হ'ব মানে মাল্টি ক্যামেৰা হ'ব 12 মেগাপিক্সেলৰ ওয়াইড ক্যামেৰা হ'ব 10 মেগাপিক্সেলৰ আল্ট্ৰা ওয়াইড ক্যামেৰা হ'ব মানে এটো বহুত এটা ভাল মানে হ'বলৈ গৈ আছে বহুত এটা ডাঙৰ খবৰ মানে ইন্টাৰনেশনাল যোগা ডে দিনা 5টা এপ লঞ্চ কৰিছে যি 5টা এপ আপোনাক বহুত সহায় কৰিব আপোনাৰ ডেইলি লাইফত যোগা কৰাবলৈ এই 5টা এপ কি আপোনালোকক মই কৈ দিছো আৰু তাৰ ৰেটিংটো আপোনালোকক কৈ দিছো Android আৰু iOS ত কি আছে প্ৰথমটো এপ হৈছে ডেইলি যোগা যিটো 4.7 ৰেটিং আছে Androidত আৰু 4.8 আছে iOSত তাৰ পাছতো আছে পকেট যোগা যিটো আপোনাৰ 4.3 আছে Androidত আৰু 4.8 আছে iOSত তাৰ পাছত আছে মিনিট যোগা হেতু আপোনাৰ 4.5 ৰেটিং আছে Androidত আৰু 4.7 ৰেটিং আছে iOSত অফিস যোগা বুলি এটা ওলাইছে হেতু 4.2 ৰেটিং আৰু 3.3 ৰেটিং iOSত ডাউন ডগ বুলি এটা ওলাইছে হেতু 4.8 Androidত আৰু 4.9 iOSত
তাৰ পাছৰ খবৰটো আহিছে Xiaomiৰ পৰা। Xiaomiয়ে বৰ্তমানৰ কাৰণে MIUI যিটো 12 ভাৰ্চন হয় সেইটো ইমপ্ৰুভ কৰাটো ষ্টপ কৰিছে বৰ্তমানৰ কাৰণে। কিয় হ'ব নাজানো ভালকে, কিন্তু ষ্টপ কৰি দিছে বৰ্তমানৰ কাৰণে। আৰু কিবা আপডেট পালে আপোনালোকক মই নিশ্চয় জনাই দিম। তাৰ পাছৰ যিটো খবৰ আহিছে এখন ভাইৰেল ফটো, যিখন ভাইৰেল হৈছে কানাডা বৰ্ডাৰত। ফটোখনত দেখা গৈছে দুটা চান একেলগে আছে, কিন্তু এইখন এতিয়া সঁচা নে মিছা তো আপোনালোকক মই কৈ দিছোঁ। এইখন হৈছে এখন ফেক ফটো, এখন মিছা ফটো। এইখন 2015ৰ যিটো সূৰ্যগ্ৰহণ হৈছিলে, সোলাৰ ইক্লিপছ হৈছিলে, তাৰ এখন ফটো। এইটোক কোৱা হয় হাণ্টাৰ মুন বা মুন হাণ্টাৰ, য'ত মানে দুটা সূৰ্য একেলগে একেটা সময়তে মানে ওলায় দেখা পোৱা যায় মানে। কিন্তু এই ফটোখনৰ এই দুটা সূৰ্য নহয়, এটা সূৰ্য আৰু এটা চন্দ্ৰ। এইটো আপোনাৰ 2015ৰ যিটো মানে সূৰ্যগ্ৰহণ হৈছিলে তাত ওলোৱা এখন ফটো। আৰু এইটো তেতিয়াহে মানে হয় যেতিয়া পৃথিৱীয়ে নিজৰ কক্ষপথটো মানে চেঞ্জ কৰে, মানে সূৰ্যগ্ৰহণ হয়। তো যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আকৌ এবাৰ কৈছোঁ লাইক কৰিব, যদি বেয়া লাগিলে ডিছলাইক কৰিব। আৰু আপোনালোকৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্টে ডিটাৰমাইন কৰিব যে মোৰ ভিডিঅ'টো কিমান ভাল হৈছে, কিমান বেয়া হৈছে। আপোনালোকৰ ছাজেশ্যন মোক দিয়ক যাতে মই আৰু ইমপ্ৰুভ কৰিব পাৰোঁ। আৰু লগতে যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যদি বেল আছে সেইটো বজাই দিয়ক, অল কৰি দিয়ক। পুনৰবাৰ এনেকুৱা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈকে গুড বাই।